কেমেৰা অন আছে এই মানে ইয়াৰ কিবা কেইটামান কিতাপ নাছিল না গ্ৰামাৰ থামাইলে ল'লোঁ পানী নে বহুত হৈছে না পানী পৰি আছিলে বাইকখনত ভিজি গৈছে তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো এতিয়া মই মোৰ দাদা যাম বিশালত যাম মানে সি মোক গিফ্ট দিম বুলি কৈছিলে। তো ভিডিঅ'টো তামাম হ'ব চাই থাকিব আপোনালোকে। আমি যাম দুজনে বাইকখন ঠিক কৰিব লাগিব অলপমান। তো মানে মই এতিয়া 6টাত উঠিছিলোঁ দাদা মানে আহিছে ন উঠিছিলে 8টা বজাত ঘূৰিবলৈ গৈছিল শিকিছে আজি। তো বলক আজি ভাইটি আৰু মই আমি দুজনে ভিডিঅ'টো আৰম্ভ কৰিম। তো আজি তামাম বহুত বেলেগ কিবা কিবি লাগিব। তো বলক सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी। আৰু এতিয়া আমি ওলালোঁ আৰু আমি আজি প্ৰথমতে যাম বিশালত, তাৰপিছত আমি যাম বাইকখন ঠিক কৰিবৰ কাৰণে, কাৰণ 15 আগষ্ট আহি আছে আৰু সেইদিনাখন এটা ধামাকা ৰাইডত যাব লাগিব। আৰু আজি মনটো বহুতেই বেছি ভাল লাগি আছে, কাৰণ আজি বহুত দিন পিছত ৰাইডত ওলালোঁ আৰু মোৰ লগত আছে মোৰ ভাইটি আজি। তো সেইকাৰণে বেছি এক্সাইটেড আজি মই। আৰু ভাইটিয়ে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছে আৰু ভাইটি তেনেকুৱা এক্সপিৰিয়েঞ্চ নাই, তথাপি ভাইটি আজি খাতাৰনাক ভিডিঅ' এটা বনাইছে। তো বলক सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा। তো বহুত ভালেই আছিলে, কিন্তু ঘপককৈ কিবা বৰষুণ আহি গ'ল। তথাপি একো নাই, আমি এনেও বিশাল পায়ে গ'লোঁ। তো এতিয়া আমি বিশালৰ ভিতৰত সোমাই যাওঁ। এতিয়া বিশালত আহি পাইছোঁ গাইজ, আমাৰ কথা পাতিছে কিন্তু পানী নে বহুত হৈছে না পানী পৰি আছিলে বাইকখনত ভিজি গৈছে। সেইকাৰণে আমি ভাবিলোঁ প্ৰথমতে বাইকখন ঠিক কৰিম, ঠিক কৰিব নোৱাৰিলোঁ মানে ফোনটো ভিজি গ'ল। দাদা ভিজি গৈছে কি যে হৈছে মানে দিনটো বেয়া হৈছে। এনেকুৱা বেয়া দিন নেকি নাজানো, পিছত ভাল হ'ব পাৰে। তো এতিয়া আমি বিশালত যাম, তাৰপিছত বাইকখন আমাৰ মডিফাই কৰিম। ঠিক কৰিলাম এতিয়া বিশালত যাওঁ, আমি সকলোৱে বিশালত যাম এতিয়া দৌৰি আহিছোঁ। আৰু এই শ্বপিং মলবোৰত বহুত ৰহস্যময় কথা আছে। মানে কোনো শ্বপিং মলতে মানে আপোনালোকে পাৰ্টিকুলাৰ তেনেকুৱা দৰ্জা বা তেনেকুৱা বহুত খিৰিকী দেখা নাপায় আৰু ঘড়ীও দেখা নাপায়। তো আপোনালোকে যদি জানে তে মোক এটা কমেণ্ট কৰি জনাবচোন, ঘড়ী বা খিৰিকী এনেকুৱা ধৰণৰ কিয় নাথাকে। কিন্তু আমি যে বহুত ইন্টেলিজেন্ট চাই কেনে কিনে ও লল্লু পাজি এটা কথা গম পা, এতিয়া ছোৱালী চশমা হয় আৰু তই পিন্ধছা। কিন্তু আজি ফাৰ্ষ্ট টাইম ব্লগিং কৰি আছে, কিন্তু এটা বেলেগে ঝটকা দি আছে মানে মোক, মানে ইমানখিনি জানে মই ভবাই নাছিলোঁ মানে আগতে। লাহে লাহে ওপৰত উঠি যাই আছে হিমালয়ৰ ওপৰত। ৰাজ এতিয়া তোৰ মানে গিফ্ট। নালাগে এইটো আৰে তুই খেলিব লাগিব তো অলিম্পিক অলিম্পিক খেলা মন নাই মোৰ। আৰু ইয়াতে বহুত টাউন বেগ আছে, এইবোৰ বেগ কাপোৰ চাপোৰ লৈ যাবৰ কাৰণে, কিন্তু এইবোৰ ফেমিলিৰ কাৰণে ভাল হয় আৰু এইবোৰ আমাৰ কাৰণে ভাল হয়। মানে ট্ৰেভেল কৰিবৰ কাৰণে বাইকৰ পিছত মানে যদি এনেকুৱা এখন বেগ থাকে, তো বেলেগ আৰু তেনেকুৱা লাগেজৰ কাৰণে এক্সট্ৰা বেগ নালাগে। তো আপোনালোকে আৰামছে এনেকুৱা এখন বেগ লৈ যাব পাৰে লাডাখ, ছিকিম, মানালী বহুত। ৰাজ তোৰ গাটা বহুত লেতেৰা, এতিয়া মাছবি না পুৰা চিকচিকা হ'ব। কিছু নহয়, লেতেৰা আছে নাই তোৰ। আৰু ৰাজে এতিয়া কেব চাই আছে, তাৰ অলৰেডি এটা য়েল' কেব আছে আৰু সি এইটো কেব চাই আছে, ডিস্কো ডেন্সাৰ কেব। এইটো ৰক বুম কিবা কিবি লিখা আছে। তো বলক আমি আগত যাওঁ আৰু কি কি আছে আপোনালোকক দেখুৱাওঁ। এইফালে আছে আমাৰ লিফ্ট, কিন্তু লিফ্টেদি এতিয়া নাযাওঁ, খোজকাঢ়িয়ে চাম আৰু মই এতিয়া ৰাজক এটা কথা সুধিম। ই বহুত টাইমৰ পৰা বহুত বস্তু চাই আছে, ইয়াক মই সুধিম তই সঁচাই কিবা কিনবি না? হা বহুত টাইমৰ পৰা বহুত চাই আছে, কিন্তু এটাও চিলেক্ট কৰা নাই যে। আৰু ৰাজে স্পেচিয়েলি আজি এডভাৰটাইজিং কৰি আছে, বিশালে কিবা স্পনচাৰ কৰিছে নেকি ঠিক নাই। এইটো কি মিক্সাৰ, এইটো কি মিক্সাৰ ৰাজ টকা এটা বঢ়িয়া বস্তু গিফ্ট। আৰু ৰুটি বেলি মোক খোৱাবি। বেগখন লৈ কেনে আমি দুজনে যাম আৰু আশা কৰোঁ যাতে আৰু পানী নপৰে এতিয়া না। মই নগ'লোঁ আৰু ভাইটিকে পঠাই দিলোঁ বেচেৰা। ৰাজ বাইক চলাবি? হা স্কুটি বাইক চলাই শিক না।
তো এতিয়া আমি বিশালৰ পৰা ওলালোঁ আৰু বৰ্তমান আমি গৈ আছোঁ বাইকখন ঠিক কৰাবৰ কাৰণে। আৰু বৰষুণ পৰাৰ পিছত ৱেডাৰটো বহুতেই বেছি ধুনীয়া হৈ গৈছে, ৰাস্তাবোৰ একেবাৰে চিলচিলীয়া হৈ গৈছে, মজা লাগি আছে গৈ। আৰু বাইকখনত মই আজি লুকিং গ্লাছ দুখন লগাম, মানে মোৰ আগৰে আছিলে, মই খুলি ৰাখিছিলোঁ, আৰু সেই দুখন মই আজি লগাম, মানে লুকটো মানে ভাল লাগিব কাৰণে। তো বলক 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 বাইকখন ঠিক কৰোঁ, বলক। এইফালে বাইকখন ঠিক কৰি আছে আৰু এইফালে মোৰ বাবা বহি আছে, আমাৰ বাবা ভোলানাথ, লোকনাথ আৰু বহুত কিবা কিবি হাঁহি আছে। তাক মাতো ৰ'ব, এই টিভিটা খুলি দিং ৰ, বান্দৰ তাত। বাইকখনৰ কাম কমপ্লিট হৈ গ'ল। এতিয়া এই দাদাজনে এটা টেষ্ট ড্ৰাইভ কৰিব, মানে চাব আৰু যদি কিবা কাম আছে সেইবোৰ কৰি দিব। মানে 15 আগষ্টৰ ৰাইডটো এটা খাতাৰনাক ৰাইড হ'ব পাৰে, মানে সিমান ডাঙৰ নহয়, সৰু সুৰা আৰু। আৰু এতিয়া হৈ গ'ল বাইকখন ঠিক কৰা, আৰু বৰ্তমান আমি গৈ আছোঁ তেল ভৰাবৰ কাৰণে। ফুল টেংকি কৰি ল'ম চাগে আজি, মানে একেবাৰে বহুত দিনৰ কাৰণে হৈ যাব। আৰু এইখন এনি প্লেট না, বহুত কম তেল খায়, মানে মাইলেজ তামাম, মাইলেজ কা বাপ। তো বলক। এতিয়া বাইকখনক পেট ফুল কৰি দিলোঁ, কিন্তু মই আজি উপাস আছোঁ, কিন্তু একো নাই, বাইকখনৰ মাজে মাজে উপাস থাকে। তো বলক বলক বলক। পান আহিনে তাতে আহিব খুজিছিলোঁ, কিন্তু ঘৰৰ প্ৰব্লেম আছিল না, সেইকাৰণে অহা নহ'ল। দে লগ পাম হা। কোনটো আইচক্ৰীম খাবি? ষ্টিক। আৰু এতিয়া আমি ইয়াতে আইচক্ৰীম খাই আছোঁ, মানে মই নাখাওঁ বৰ্তমান আইচক্ৰীম, খাই বেছি মন নাই, সেইটো খাই আছে। তাৰপিছত আমি কিতাপ চাব যাম না, ইংলিছ আৰু হিন্দীৰ গ্ৰামাৰ দিবতো, ক্লাছ 9, 10। হা কোন স্কুল? শংকৰদেৱ। এইটাত তো রচনা আছে না, রচনা আছে। ধর এইখান, এইটা কি মানে এটা এইটা রাখি দিও। এই কিতাপবিলাক ল'লোঁ আৰু এতিয়া বাইকখন লৈ পেলাই আমি ঘৰত যাম। ঘৰত যাই পেলাই আমি আৰু বাহিৰত আহিব লাগিব, মানে কিবা কিবি কাম আছে আৰু। তো এইখন বাইকখন বহুত লেতেৰা হৈছে, লাডাখত যোৱা নাই, এনেই লেতেৰা হৈ গৈছে আৰু। চংকুৰা ক'ত আছিল? এই সঞ্জয় বুকত এই কিতাপ লাগে বোলে, পতাকা খান নেকি? অঁ যাং ৰ'ব। ক'ত আছিলি? হা না আজি বহুত দিন পিছত ওলালো না। হা অঁ কেমেৰা অন আছে। এই মানে ইয়াৰ কিবা কেইটামান কিতাপ নাছিল না, গ্ৰামাৰ ঠামাইলে ল'লোঁ আৰু এনেই ঘূৰি আহিলোঁ সেইকাৰণে। আছোঁ ভালে। অঁ আহিবি দে। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু যদি কোনোবাই চেনেলটো নতুন আহে সিহঁতে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক। ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ একো নাযায়, মোৰো একো নাযায়, মানে মোৰ মনটো ভাল লাগে আৰু ছাবস্ক্ৰাইবাৰ বেছি হ'লে। আৰু 15 আগষ্টত এটা ভাল ভিডিঅ' আহি আছে, আপোনালোকে সেইটোৰ কাৰণেও ৱেইট কৰিব পাৰে। তো টিল দেন টাটা, বাই বাই, টেক কেয়াৰ। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा